সাবস্ক্ৰাইব কৰক অল এবাউট ইন এছামিছ চেনেলটোক আৰু বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে চাবলৈ। আপুনি নিশ্চয় বহু ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰি পাইছে, কিন্তু আপুনি এনেকুৱা ৰেষ্টুৰেণ্টৰ নাম শুনিছেনে য'ত মহিলাৰ নগ্ন শৰীৰৰ ওপৰত আহাৰ গ্ৰহণ কৰিবলৈ দিয়া হয়? হয় বন্ধুসকল, মই আজি আপোনালোকক এনেকুৱা কেইখনমান আজব ৰেষ্টুৰেণ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো দেখি আপুনি আচৰিত হ'ব। তো আহক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। মালদ্বীপৰ ইথা ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন মালদ্বীপৰ সাগৰৰ তলিত বিশেষভাৱে নিৰ্মাণ কৰা গৈছে। ইয়াত আপুনি সুস্বাদু আহাৰ গ্ৰহণৰ লগতে সাগৰৰ তলিৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। 2005 চনৰ এপ্ৰিল মাহত মুকলি কৰা এই ৰেষ্টুৰেণ্টখনত মুঠ 14 জন মানুহ একেলগে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। ই বিশ্বৰ প্ৰথমখন এনেকুৱা ৰেষ্টুৰেণ্ট যাক সাগৰৰ তলিত নিৰ্মাণ কৰা গৈছে। ফিনলেণ্ড ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে বৰফেৰে নিৰ্মাণ কৰা গৈছে। এই ৰেষ্টুৰেণ্টৰ টেবুল চকীৰ পৰা আদি কৰি সকলোবোৰ বস্তু বৰফেৰে নিৰ্মাণ কৰা। ইয়াৰ বেৰবোৰো বিশেষভাৱে বৰফেৰে নিৰ্মাণ কৰা হৈছে। বৰফেৰে নিৰ্মাণ কৰা সকলোবোৰ বস্তু নিজৰ আকাৰত ৰাখিবৰ বাবে ইয়াৰে তাপমান সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব লগা হয়, যাৰ বাবে ইয়াৰ বস্তুবোৰ গলি নাযায় আৰু ইয়াৰ সুন্দৰতা অটুট ৰাখে। মাংকি ৰেষ্টুৰেণ্ট। সাধাৰণতে সকলো ৰেষ্টুৰেণ্টত মানুহে খাদ্য লৈ আহে, কিন্তু জাপানত অৱস্থিত এই ৰেষ্টুৰেণ্টখনত মানুহৰ বিপৰীতে বান্দৰে খাদ্য যোগান ধৰে। হয় বন্ধুসকল, জাপানৰ এই ৰেষ্টুৰেণ্টখনৰ বান্দৰবোৰক বিশেষভাৱে ট্ৰেইনিং দি প্ৰস্তুত কৰি তোলা হৈছে। এই ৰেষ্টুৰেণ্টখনৰ বান্দৰবোৰ চাবলৈ আৰু ইয়াৰে সুস্বাদু আহাৰ গ্ৰহণ কৰিবলৈ ইয়াত প্ৰতিদিনে বহু মানুহৰ আগমন হয়। মেক্সিকোৰ ডিনাৰ ইন দ্য স্কাই। মেক্সিকোৰ এই ৰেষ্টুৰেণ্টখনত সকলো মানুহে আহাৰ গ্ৰহণ কৰিব নোৱাৰে, কিয়নো এই ৰেষ্টুৰেণ্টখন মাটিৰ পৰা 150 ফুট ওপৰত নিৰ্মাণ কৰা গৈছে। বতাহত ওলমি থকা এই টেবুল আৰু চকীত বহি আহাৰ গ্ৰহণ কৰাটো সকলো মানুহৰ বাবে সম্ভৱ নহয়। মেক্সিকোৰ এই ৰেষ্টুৰেণ্টখন এই কাৰণটোৰ বাবে গোটেই বিশ্বই জানে। জাপানৰ কেনিবেলিষ্টিক ৰেষ্টুৰেণ্ট। জাপানৰ এই ৰেষ্টুৰেণ্টখনৰ এটি বিশেষ খাদ্যৰ বাবে গোটেই বিশ্বই জানে। এই হোটেলৰ ডিনাৰ টেবুলত নগ্ন অৱস্থাত এটি মহিলাক শুৱাই থোৱা হয় আৰু হোটেলখনত অহা মানুহে সেই মহিলাটিৰ দেহৰ যিকোনো অংগ কাটি খাব পাৰে। আচৰিত নহ'ব বন্ধুসকল, সেইটো সঁচা মানুহৰ দেহ নহয়। এইটো হোটেলখনৰ এবিধ বিশেষ খাদ্যৰে মানুহৰ দেহৰ নিচিনাকৈ নিৰ্মাণ কৰা হয়। আৰু আচৰিত কথাটো হ'ল যে ইয়াৰে যিকোনো অংগ কাটিলে তেজৰ নিচিনাকৈ এটা লিকুইড পদাৰ্থ ওলাই আহে, যাৰ বাবে ইয়াক এটা সঁচা মানুহৰ দেহ কাটি খোৱা যেন লাগে। জাপানৰ নিঅ' টাইমাৰে ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনো জাপানৰ এখন আচৰিত ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনৰ এবিধ বিশেষ খাদ্যৰ বাবে গোটেই বিশ্বত বিখ্যাত। এই ৰেষ্টুৰেণ্টখনৰ বিশেষ কথাটো হ'ল যে ইয়াত খাদ্যবোৰ প্লেটৰ বাহিৰে এজনী মহিলাৰ নগ্ন শৰীৰত সজোৱা হয়। ইয়াত এজনী ছোৱালী বিনা কাপোৰেৰে ডিনাৰ টেবুলত শুবলৈ দিয়া হয় আৰু তাৰ ওপৰত আহাৰবোৰ ধুনীয়াকৈ সজাই থোৱা হয়। কিন্তু আহাৰ গ্ৰহণ কৰাৰ সময়ত কোনো মানুহে মহিলাগৰাকীৰ ওপৰত অশ্লীল ব্যৱহাৰ কৰিব নোৱাৰে। এনেকুৱা কৰিলে আপুনি জৰিমনা ভৰিব পাৰে। নিউয়ৰ্কৰ নেক ৰেষ্টুৰেণ্ট। নিউয়ৰ্কৰ এই ৰেষ্টুৰেণ্টখন বিশ্বৰ এখন আজব ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনৰ বিষয়ে শুনিলে আপুনি আচৰিত খাব, কিয়নো এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত যোৱা মানুহবোৰ কোনো ধৰণৰ কাপোৰ পিন্ধি যাব নোৱাৰে। কিবা বিশেষ নিয়ম বান্ধি দিলেও ইয়াত অহা মানুহৰ ভিৰ কেতিয়াও কম নহয়। কিন্তু যদি আপুনি বিচাৰে আপোনাৰ শৰীৰৰ কিছুমান অংগ ঢাকি ল'ব পাৰে। তো বন্ধুসকল, এইকেইখনেই আছিল বিশ্বৰ আজব ৰেষ্টুৰেণ্ট। আপুনি এই ৰেষ্টুৰেণ্ট কেইখনৰ বিষয়ে কি ভাবে তলত কমেণ্ট কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লওক। আজিলৈকে এইখিনিয়ে বন্ধুসকল, ধন্যবাদ। জয় আই অসম।